যোৱাকালি 1 মে আমাৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত কৈলাশ কলনীত এটা ৰাস্তা উদ্ঘাটন কৰা আৰু লগতে এই কৈলাশ কলনীৰে এটা প্ৰাইম লোকেশনত য'ত নেকি এটা সাৰ্কেল আছে তাত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্টেচু যেটো অনাবৰণ কৰিছে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেজেন্সত লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়াৰ প্ৰেজেন্সত মই ইয়াৰ কাৰণে কৃতজ্ঞতা স্বীকাৰ কৰিছো আৰু লগতে বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণ আৰু বড়োসকলৰ হৈ ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতি আমাৰ কৃতজ্ঞতা আমি জনাইছো আৰু লগতে দিল্লীৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ানী আৰু মেয়ৰ যেটো দিল্লী মিউনিচিপালিটিৰ মেয়ৰ ডাঙৰীয়ালৈও আমি ধন্যবাদ জনাইছো আজি আমাৰ ইচিত সিদ্ধান্ত হৈছে তেখেতসকলক আমি এখন ধন্যবাদৰ পত্ৰ লেটাৰ অফ থ্যাঙ্কস এণ্ড গ্ৰেটিটিউড আমি তেখেতলৈ পঠাম আৰু বিশেষকৈ যেহেতু আমি এইবাৰ দিল্লীত আহাৰ মূল কাৰণটোৱে বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু দিৱস বা পুণ্যতিথি ইয়াত উদযাপন কৰা এই কাৰ্যক্ৰমৰ লগত যিখিনি আজি ডাঙৰ এটা এচিভমেন্ট আমি পালো হিটো কন্টিনিউ কৰিবলৈ আহি থকা সময়ত বডফাৰ ইয়াত যেটো প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল ইটো যাহাতে খুব ভালকে সাফা সুফা কৰি ভালকে কেয়াৰ কৰিব পাৰে এই কাৰণে আমি সিদ্ধান্ত লৈছো যে দিল্লী মিউনিচিপালিটিক আমি প্ৰতি মাহে মেইনটেনেন্সৰ নামত 25,000 কোটি টকা তেখেতসকলক আমি পঠাম যাহাতে বডফাৰ যেটো প্ৰতিমূৰ্তি আৰু তাত সৰুকে যেটো পাৰ্ক আছে হিটো মেইনটেইন হয় ইয়াৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে মই যোৱাকালিৰ দিনটোত আমি সঁচাকৈ বহুত ভাবুক হৈ গৈছিলো কাৰণ বডফা আমাৰ কাৰণে সবকুছ আছিল বড়ো জনগোষ্ঠী এটা পিছপৰা জনগোষ্ঠী হিচাপে এটা সময়ত নিজৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে আত্মৰক্ষাৰ কাৰণে যিবিলাক কথা চিন্তা কৰিছিল এটো অতি সাহসেৰে আৰু এটা দূৰদৰ্শিতাৰে বডফাই আগুৱাই লৈ গৈছিল তেখেতে কম সময়ৰ ভিতৰতে স্বৰ্গবাসী হ'ল কিন্তু যিখিনি কাম কৰি থৈ গল এইখিনি কামৰ দ্বাৰা হে মাৰ্গদৰ্শনৰ দ্বাৰা আমি এতিয়া আগবাঢ়ি আছো আৰু বড়ো জনগোষ্ঠীক প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছো যোৱাকালিৰ দিনত অকল মিডিয়া হাউস নহয় মিডিয়া হাউসৰ লগতে বা মিডিয়া সকলৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব ছাত্ৰ সংগঠনৰ নেতৃত্ব ৰাজনৈতিক নেতাৰ পৰা আদি কৰি সকলোৱে যোৱাকালিৰ দিনটোত আমাৰ লগত ডাইৰেক্ট আৰু ইনডাইৰেক্টলি জড়িত হৈছে অসমৰ প্ৰায় 17টা বিভিন্ন স্থানৰ পৰা লাইভ ষ্ট্ৰীমিঙৰ দ্বাৰা হাজাৰ লোক আমাৰ লগত জড়িত হৈছে মই তেখেতসকলক মই ধন্যবাদ জনাইছো আন্তৰিকতাৰে আৰু এনেকুৱা এটা স্পিৰিট সকলো জাতি জনগোষ্ঠীৰ নেতৃত্বৰ প্ৰতি সন্মান আমি সদায় ৰাখিব লাগিব আৰু ভাৰতবৰ্ষত সকলো আমি জানো ইউনিটি ইন ডাইভাৰ্সিটি আমাৰ বহুত ডাইভাৰ্স কালচাৰ আছে আমাৰ বহুত ডাইভাৰ্স ল্যাঙ্গুৱেজ আছে বহুত ধৰ্ম আছে তথাপিতো ইয়াৰ মাজত পৰস্পৰক আমি সন্মান জনাই পৰস্পৰৰ মাজত আমি কেয়াৰ লৈ পেলাই আগবাঢ়ি যাই আছো আগুৱাই নিয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকে সাথ সবকে বিকাশ এই মন্ত্ৰৰে তেখেতে কাম কৰিছে আৰু আজি সফল হৈছে আজি আমাৰ প্ৰথমবাৰ এক্সিকিউটিভ কাউন্সিল মিটিং আমাৰ গেষ্ট হাউসৰ কনফাৰেন্স হলত হৈ গল আৰু তাত বহুতখিনি গুৰুত্বপূৰ্ণ বিষয় আমি কথা পাতিলো আমাৰ বড়োলেণ্ড অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰে ওয়েল বিইং টু লৈ পেলাই কেনেকৈ ভালদৰে জীয়াই থাকিব আগবাঢ়ি যাব আৰু আজি বডফাৰ আদৰ্শৰে যেটো জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক লিভ এণ্ড লেট লিভ এই আদৰ্শটো আমি বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে বিটিআৰ অঞ্চলৰ ৰাইজক লৈ পেলাই কমিউনিটি ভিজন ডকুমেন্ট আমি তৈয়াৰ কৰিছো আৰু সকলো কমিউনিটি হ্যাপিনেছৰ কাৰণে আমি কমিউনিটি হ্যাপিনেছ প্ৰগ্ৰাম আৰম্ভ কৰিছো আৰু 26টা জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে ইতিমধ্যে আমি কাম আৰম্ভ কৰিছো বডফাৰ যেটো মূল মন্ত্ৰ জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক এই কথাটো যদি আজিৰ তাৰিখত সবে বুজি পায় বুজিবলৈ চেষ্টা কৰে আৰু এটো ৰূপায়ণ কৰিবলৈ যদি চেষ্টা কৰে
কোনো কাৰণতে সমাজত সংঘাত আহিব নোৱাৰে এই কাৰণে আজি বড়োলেণ্ডত আমাৰ শান্তি ঘূৰি আহিছে এটা সময়ত অশান্তি আছিল আৰু এই শান্তিটো সাস্টেইনেবল কৰাৰ কাৰণে আমাৰ চৰকাৰে সদায় দায়বদ্ধতা আছে বুলি আমি ভাবো এই কাৰণে কিছুমান কাম আমি কৰিবলৈ হাতত লৈছো আজি আমাৰ ইসি মিটিংত কিছুমান আমাৰ সিদ্ধান্ত হৈছে আমাৰ বিজ্ঞান আৰু অংক এই দুটা বিষয়টো আমি বহুত গুৰুত্ব দি আহিছো আৰু এতিয়া অধিক গুৰুত্ব দিয়াৰ কাৰণে আমাৰ পাঁচটা ডিস্ট্ৰিক্টতে সায়েন্স আৰু স্পেস এডুকেশনৰ ওপৰত স্পেশাল প্ৰগ্ৰাম কৰা হ'ব এটো আজি সিদ্ধান্ত হৈছে আমি হেলথ সেক্টৰত আমাৰ কিছুমান ৰিমোট এৰিয়া আছে আৰু ডিস্ট্ৰিক্টৰ লগত ডিস্ট্ৰিক্ট হেডকোয়াৰ্টাৰৰ লগত যত বিভিন্ন মেচিনছ বিলাক আছে এক্সৰে বা বিভিন্ন মেচিন বিলাক তালৈকে আহি পাবলৈ অলপ দূৰ হয় এই কাৰণে পাইলট প্ৰজেক্ট হিচাপে এবাৰ আমি 10টা কৈ যেটো আমাৰ হেলথ এটিএম বিভিন্ন সাব ডিভিজনৰ পাইলট হিচাপে আমি ইনষ্টল কৰিব বিচাৰিছো ইয়াৰ কাৰণে যোৱা পৰহি দিল্লী আইআইটি লগত আমি কথা পাতিছো আৰু তেখেত সকলে খুব ভাল এটা মেচিন উলাইছে যত 123টা বিভিন্ন হেলথ ইস্যুস বিলাক হেলথ প্যাৰামিটাৰ বিলাক হেলথ ৰিপৰ্ট বিলাক 20 মিনিটতে হি মেচিনটো দিয়ে আৰু এই কাৰণে আমি হেতু সিদ্ধান্ত আজি লৈছো ইয়াৰ লগতে যিবিলাক আমাৰ দিব্যাংগ আমাৰ দাদা সকল ভাই সকল বাইদেউ ভনী সকল আছে সেই সকলৰ কিছুমান আৰ্টিফিশিয়াল কিছুমান তেখেত সকলক অৰ্গান আমি প্ৰভাইড কৰিব লাগে আৰু বড়োলেণ্ড অঞ্চলত তেনেকুৱা কিছুমান অসুবিধা থকা আমাৰ নাগৰিক সকল বা লোক সকল আছে এই সকলক সহায় কৰাৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে বিশেষকৈ আমাৰ বড়োলেণ্ড গ্ৰীণ মিছন আপোনালোকে শুনিছিলে এই গ্ৰীণ মিছনত এইবাৰ প্লাষ্টিক অল্টাৰনেটিভ কাম কৰিবলৈ আমি আৰম্ভ কৰিছো আমাৰ সিঙ্গল ইউজ প্লাষ্টিকে আমাৰ ল্যান্ড পলিউশন এয়াৰ পলিউশন ওয়াটার পলিউশন কৰি আছে আৰু বড়োলেণ্ড অঞ্চলটো আগতে বাই ডিফল্ট আমাৰ অৰ্গেনিক আছিল এতিয়াও গ্ৰীনাৰী আছে সবকুছ আছে তো সেই কাৰণে এতিয়া আমি অৰ্গেনিক ফালেও যাব বিচাৰিছো প্লাষ্টিক ফ্ৰী হ'ব বিচাৰিছো আৰু দুটা কাম আমি ভালকে কৰিব লৈছো এটো হল এটা প্লাষ্টিক অল্টাৰনেটিভ যেটো আমাৰ বেগ বিলাক ইউজ কৰে বায়োডিগ্ৰেডেবল বেগ আমাৰ তামুলৰ যেটো ডিশ বিলাক বনাই এইবিলাক অল্টাৰনেটিভ বিলাক আমি এন্টাৰপ্ৰেনাৰ সকলক এবাৰ ট্ৰেনিং দি প্লাই প্ৰডাক্ট কৰাৰ কাৰণে এবাৰ এনকাৰেজ কৰিব বিচাৰিছো আৰু 420টা ভিচিডিসি 420টা অৰ্গেনিক ট্ৰেনিং এণ্ড প্ৰডাকশন চেণ্টাৰ আমি ডেভেলপ কৰিবলৈ গৈ আছো যাতে বড়োলেণ্ডটো অহা 5 বছৰৰ পিছত আমি সম্পূৰ্ণভাৱে অৰ্গেনিকৰ ফালে আমি যাব পাৰো আমি আমাৰ কাউন্সিল যেটো এসেম্বলি আছে তাত যেটো আমাৰ বড়ো বুজি নোপোৱা আমাৰ এতিয়া আমাৰ মেম্বাৰ্স আছে তো এই কাৰণে এইবাৰ আমি ট্ৰান্সলেটৰ এপইন্ট কৰাৰ কাৰণে কথা চিন্তা কৰা হৈছে যাতে বিভিন্ন ল্যাঙ্গুৱেজত কথা ক'লে ট্ৰান্সলেচন কৰি এসেম্বলি ডিসকাশনটো এফেক্টিভ হয় ইয়াৰ লগে লগে বড়োলেণ্ড অঞ্চলত 26টা জনগোষ্ঠী আছে কিন্তু কিছুমানে কমন ল্যাঙ্গুৱেজ সবে কয় আৰু কিছুমানৰ নিজা নিজা ল্যাঙ্গুৱেজ আছে আমি যেহেতু কো এক্সিস্ট কৰো সহবাসস্থান কৰো এজনে আনজনৰ প্ৰতি আন্তৰিকতাটো যদি বাঢ়াব লাগে মৰম আৰু সন্মানটো বাঢ়াব লাগে এজনে আনজনৰ আনটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি তেখেত সকলৰ ৰীতি-নীতি বিলাক আমি বুজি পাব লাগিব স্বাধীনতাৰ ৭৮ বছৰত কিছুমান কাম চৰকাৰে কৰিছে কিছুমান ৰৈ গৈছে আজি কাউন্সিল চৰকাৰ হিচাপে আমি আমাৰ অঞ্চলত যাতে অনাগত দিনত আমাৰ ভুল বুজাবুজি কমিউনেল চিন্তাবিলাক আকৌ নাহে এই কাৰণে আমি ইচ আদাৰ শেয়াৰ কৰিবৰ কাৰণে সৰকাৰৰ তৰফৰ পৰা এটা মাল্টি ল্যাঙ্গুৱেজ ওয়ার্ড বুক এটা আমি পাবলিশ কৰিবলৈ গৈ আছো যাতে আমাৰ লগত বসবাস কৰা মোৰ নাইবাৰ মোৰ একেলগে থকা জনগোষ্ঠী কোনটো বিষয়টো কোনটো কথাটো কেনেকৈ কয় কোনটো শব্দটো কেনেকৈ ব্যৱহাৰ কৰে কোনটো বস্তুটো কি নামেৰে তেখেত সকলে কয় এই কথাখিনি যাতে আমি ইচ আদাৰ শেয়াৰ কৰিব পাৰো গতিকে এই কথাখিনি আমি এইবাৰ সিদ্ধান্ত লোৱা হৈছে পিছটো আমি সাস্টেইন কৰিব বিচাৰিছো কিছুমান ৰাজ্যত শান্তি আহে 15 বছৰ 20 বছৰ পিছত আকৌ অশান্তি হয় বড়োলেণ্ডত যাতে অশান্তি পুনৰ নাহে এই কাৰণে বিভিন্ন গ্ৰুপৰ লগত আমাৰ কনসালটেশন চলি থাকে বড়োলেণ্ড হ্যাপিনেস মিশনৰ আন্ডাৰত এইবাৰ আমি কাউন্সিল লেভেলত আকৌ সাস্টেইনেবল পিছটো লৈ প্লাই এটা নেশনাল লেভেল ওয়ার্কশপ সেমিনাৰ কৰিবলৈ গৈ আছো যত আমি ভাৰতৰ বিভিন্ন এক্সপাৰ্টক বড়োলেণ্ডলৈ আমন্ত্ৰণ জনোৱা হ'ব আৰু সাস্টেইনেবল পিছৰ কাৰণে কিছুমান কাম আমি হাতত লবলৈ গৈ আছো আৰু অসমৰ আমাৰ ওয়াটাৰ ৰিসোৰ্সৰ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছো যোৱা 2 বছৰত ফ্লাড ফাইটিংত আমাক বহুত সহায় কৰিছে এই বছৰ ফ্লাডৰ আগৰ সময়ত যেটো আমি আজি ইসি বহিছো
আমাৰ যিখিনি প্ৰায় 21টাকৈ নদী আছে সেই নদীবিলাকৰ বিভিন্ন ভালনাৰেবল পইণ্ট বিলাক ইতিমধ্যে খুব মেইনটেইন কৰা হৈছে তাৰ পিছতো কবাত হয়তো তেনেকুৱা অলপ অসুবিধা থাকিব পাৰে আজি আমি সিদ্ধান্ত লৈছো অহা এমাহৰ ভিতৰত ভালনাৰেবল পইণ্ট বিলাক যেনেকৈ পাৰে অলপ মেইনটেইন কৰিবৰ কাৰণে যাতে মানুহে ফ্লাডত পৰিব নালাগে ফ্লাডত অসুবিধাত পৰিব নালাগে যোৱা 3টা বছৰৰ ফ্লাড টাইমত আৰু নেচাৰেল ক্লাইমেটিৰ সময়ত আমি কন্ট্ৰোল ৰুম বহাই পেলাই কাম কৰিছো এবাৰো আমি আমাৰ কন্ট্ৰোল ৰুমটো এক্টিভ কৰি ৰাখিম যাতে কোনো মানুহে নেচাৰেল ক্লাইমেটিত পৰি পেলাই অসুবিধা হ'ব লগা নহয় এই বছৰ আৰু এটা ডাঙৰ প্ৰগ্ৰাম আমি লৈছো যে ভিচিডিসি ওয়াইজত আমি ফুটবল টুৰ্নামেন্ট কৰি কাউন্সিল লেভেললৈকে এটো আনিব বিচাৰিছো ফুটবল আমাৰ প্ৰায় 2 মাহ 3 মাহৰ কাৰণে ফেষ্টিভেলৰ নিচিনা হয় ট্ৰেডিশনালি আমাৰ মানুহ ফুটবল খেলি আহিছে এতিয়াও গাঁৱে ভুঁয়ে বহুত ফুটবলটো এন্টাৰটেইনমেন্ট হিচাপে লয় আৰু এটো এটা খেল হিচাপেও আমাৰ লোৱা হয় যত আমাৰ ইউনিটি ইন্টিগ্ৰিটি এক্সচেঞ্জ সব ইয়াত হৈ যায় তো এই কাৰণে বিটিআৰ গভৰ্নমেন্টে ভিচিডিসিৰ পৰা আৰম্ভ কৰি ব্লক লেভেলত সাব ডিভিজন লেভেলত ডিস্ট্রিক্ট লেভেলত তাৰ পিছত কাউন্সিল লেভেলত এবাৰ ফুটবল টুৰ্নামেন্টটো আমি খুব অৰ্গানাইজ ভাবে বডলেণ্ডত কৰিব গৈ আছো গতিকে আজি এইখিনি কথা আপোনালোকক মই জনালো বেলেগ বেলেগ বহুত মিশনস আছে এইখিনি মই ক'ব বিচৰা নাই আপোনালোকে বিভিন্ন সময়ত গম পাই থাকে কিন্তু আজি পুনৰ মই এইখিনিতে ক'ব বিচাৰিছো যে এটা কথা মোৰ ৰৈ গৈছিল যোৱাকালিৰ যেটো প্ৰগ্ৰাম হল তাত মই অসমৰখিনি ধন্যবাদ দিলো কিন্তু দিল্লীৰ পৰাও আমাৰ বহুত মানুহ দিল্লী এনসিআৰৰ পৰা বহুত বিভিন্ন দল সংগঠনৰ মানুহ আহি আৰু লোকেল কমিউনিটিৰ মানুহ আহি আমাৰ বড়োসকলৰ বিভিন্ন দল সংগঠনৰ পৰা আহি অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন দল সংগঠনৰ পৰা আহি পেলাই আমাক যোৱাকালি সহায় কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছো এটা দেখাব